নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মই আজি আহিছিলোঁ ক'লে আপোনালোকক ক'ম হা। মই এতিয়া আহিছিলোঁ আমাৰ মানে মাহঁতৰ যি মানে এনেকৈ ধনশিৰিৰ পাৰত মানে আমাৰ ধনশিৰি নদীৰ কাষতে খেতি আছে যেনিবা, সেই খেতিলৈ আহিছিলোঁ। আৰু বন্ধাকবি ফুলকবি অলপ নিজেই মানে ফ্ৰেছ লাগি থকাৰ পৰা কাটি নিয়াটোতো আৰু কিমান ভাল লাগে ন কিনি খোৱাতকৈ। আৰু সেইকাৰণে আহিছিলোঁ। আৰু সদায় মানে আহিবলৈও নোৱাৰোঁ, অকণমান দূৰ আমাৰ ঘৰৰ পৰা। সেইকাৰণে আজি আহিছিলোঁ বোলো আপোনালোকক অলপ দেখুৱাওঁ। আৰু এইবোৰ মোৰ পিছফালে দেখিছে, এইবোৰ সৰিয়হ কৰিছে। আৰু এই পাছফালে যিটো ঘৰটো দেখিছে সেইটো আমাৰ মানে কাম কৰা মানুহ এজন ইয়াত থাকে। এতিয়া বৰ্তমান মানুহজন নাই, ঘৰলৈ গ'ল, কিন্তু ইয়াতে আছিলে আৰু ৰখীয়া হিচাপে। আৰু এইবোৰ খেতি আৰু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আলু এইবাৰ মানে পাপাই বেছিকৈ খেতি কৰিব পৰা নহ'ল। পাপাৰ মানে গাটো অলপ বেয়া আছিলে, সেইকাৰণে খেতি কৰিবলৈ নহ'ল। আৰু এনেই থুলমূলকৈ অলপ ঘৰত খাবলৈকে এইবোৰ কৰি থৈছে। এয়া চাওক, এইবোৰ একদম ফ্ৰেছ বিলাহী। এইবোৰ কিমান ধুনীয়া ফ্ৰেছ বিলাহী। মানে পকাবোৰ ছিঙিলে কাৰণে এতিয়া বৰ্তমান পকা নাই, আৰু কেঁচাই দেখিব আপুনি। এয়া মৃদুল দাই ওলকবি কাটি আছে মোক দিবলৈ। আৰু এয়া আমাৰ দেহা মানুহ। আৰু এইবোৰ ওলকবি এতিয়া ছিজন শেষেই হ'ল, তেওঁ এয়া ধুনীয়া একদম লোকেল ওলকবি, খাবলৈ বৰ ভাল লাগিব, দেখিছে নহয়। এয়া আৰু এইটো মোৰ ভাইটি, সি লগত মোক এতিয়া লৈ আহিছিলে। হা অঁ গৈছোঁ। আৰু সেইয়া পাপা আৰু ল'ৰাটো। এয়া চাওক ফুলকবি, কিমান ডাঙৰ ফুলকবি দেখিছে নহয়। এইটো সৰু হয় ফুলকবি, সৰু নেকি? এইটো সৰু, ইয়াতকৈ ডাঙৰ আছে। আৰু এইফালে দেখুৱাই কাটি আছে। এয়া দেহা এটা লৈ আহিছে, একদম ফুলকবি বাগানতে আছোঁ আমি। এইটো চাওক এটা সৰুহে, সেইটো এটা ফুলকবি। এইকেইটা চাওক কিমান ধুনীয়া ফুলকবি, ডাঙৰ। 2 কেজি মানকৈ হ'ব ন? 2 কেজি মানকৈ হ'ব। আৰু এইটো আৰু এটা ফুলকবি আহি আছে, এটা ফুলকবি ইটো ফুলকবিক লৈ। এইবোৰ মোকলাই থৈছে বুলি দেখোন। এইবিলাকত ফুলকবিত বোকা লাগিলে বেয়া হয়। এইবোৰ চাওক ফুলকবিবোৰ কি কৰিছে, এই কাইলৈ মানে বেপাৰীয়ে নিবৰ কাৰণে আজি মানে পাত চাতবোৰ কাটি একদম চমু কৰি থৈছে। আৰু এয়া চাওক, এইবোৰ একদম পাত চাতবোৰ কাটি থৈছে। আৰু এনেই দেখক, এইবোৰ চাওক, এইবোৰ গোটেই ফুলকবি। আৰু এইফালে আলু, এয়া আৰু এইফালে সৰিয়হ। এয়া ফুলকবি একদম এখন বাগান যেন লাগিছে, আৰু ফুলৰ বাগানৰ যেন লাগিছে। চব কিমান ধুনীয়া, কিমান ভাল লাগে ন এনেকুৱা পৰিৱেশ। চাওকচোন, এতিয়া মানে বেলি পৰিলেই, মানে 4টা বাজিলে কাৰণে অকণমান আন্ধাৰ যেন দেখিছে আপোনালোক। মোৰ আহোঁতে অলপ দেৰি হ'ল, সেইবাবে লাই শাকৰ বাও কাটি দিছে। কিমান ধুনীয়া দেখিছে নহয় বাও, একদম ফ্ৰেছ আৰু পূৰা। এয়া অঁ, এয়া লাই শাকৰ বাও কাটি আছে মোলে। এয়া চাওক, একদম পূৰা ফ্ৰেছ লাই শাকৰ বাও। ইমান ধুনীয়া লাগিছে দেখি। এয়া চাওক, আৰু সেয়া মৃদুল দাই কাটি আছে মোলে বাও। আৰু মোৰ মানে বহুত দিনৰ মূৰত আহিছোঁ আজি দেখি, মই মানে একদম ভাল লাগি গৈছে মনটো। মানে আগতেতো আৰু ছোৱালী থাকোঁতেতো ইয়াতে ডেইলিয়ে আহোঁ, আৰু মানে ৰাতিপুৱা সময়ত মানে স্কুল বন্ধৰ দিনা আহোঁৱেই। আৰু এতিয়াতো আহিবলৈ নাপাওঁ, সেইটো কাৰণে আজি আহিছোঁ। মানে মনটো ভাল লাগি গৈছে আহি। এয়া চাওক কি ল'লোঁ মই, এইবোৰ লাই শাক, এয়া বন্ধাকবি মোৰ স্কুটিত মানে নোজোৰে আৰু যিমান সোপা ল'লোঁ। আৰু এয়া বিলাহী, ফুলকবি, আৰু এইফালে ডিক্কি, এইফালে চাওক এয়া চাওক ফুল, মানে এয়া ফুল মই যিমান পাৰিছোঁ লৈছোঁ আৰু দেই কৃষ্ণ। আৰু মই নোজোৰে, আৰু এইটো মূলাটো ফুল হৈ আছে। এইবোৰ ব্ৰকলি আছে ভিতৰত। আৰু এয়া ফুলকবি, আৰু এয়া
দেহা এয়া মোৰ পাচলি চাচলি লোৱা হ'ল আৰু এইখিনিতে মানে আমাৰ গোলাঘাটৰ আপোনাৰ ধনচিৰি শালমৰাৰ ওচৰত মানে এই ট্ৰেইনৰ মানে ৰেষ্টুৰেণ্ট এখন খুলিছে। মই মানে ভিতৰে নোসোমাওঁ আজি, মই মানে ৰেষ্টুৰেণ্টত খাবলৈ বা ফুৰিবলৈ বুলি অহা নাই, কিন্তু আহিছোঁ যেতিয়া মানে আমাৰ চাপৰিখনৰ পৰা একদম কাষতেই ৰেষ্টুৰেণ্টখন, সেইকাৰণে বোলো অলপ বোলো চাই যাওঁচোন, এই আপোনালোককো দেখুৱাম, এই চাব। আৰু মই এদিন তাৰ ভিতৰত সোমোৱা এটা ব্লগ বনাম, তাৰ ভিতৰত ৰেষ্টুৰেণ্টৰ ভিতৰত সোমোৱা। আৰু আজি এনেই বাহিৰে বাহিৰে চামহে, কিন্তু মোৰ চাবলৈ মানে মন গৈ আছে, কিন্তু এতিয়া ভিতৰত সোমোৱা এইবোৰ ড্ৰেছো নহয় আৰু খাবলৈও অহা নাই, ৰেষ্টুৰেণ্টত অৱস্থা বেয়া। আহিছোঁ চাপৰিলৈ আহিছোঁ আৰু দেখিছে মোৰ পিছফালে গোটেই মানে খেতিয়ে আৰু চাৰিওফালে। আৰু এয়া আমাৰ ভাইটি আৰু ল'ৰাটো মানে আগবাঢ়ি গ'লেই বাইক লৈ। এই পাপাই মানে মোৰ স্কুটিখন লৈ আহিছিলে, মই ভাইটিৰ লগত বাইকত আহিছিলোঁ আৰু সেই গৈ আছোঁ। তাৰপিছত আপোনালোকক অলপ দেখুৱাই আছোঁ, ঠিক আছে। খেতিলৈ যোৱা যিখন জপনা সেইখন মানে এনেকৈ মাৰি থয়, কাৰণ নহ'লে এইফালে আৰু জপনাখনৰ ইপাৰে চব খেতি আৰু মানুহৰ মানে বহুত কিঘৰ মানুহৰ মানে খেতি আছে ইয়াত একেলগে। আৰু সেইয়া আমাৰ পাপা আৰু বৰ্তা এজন আহি আছে। আৰু এইটো চাওক মেইন ৰাস্তা আপোনাৰ শালমৰাৰ পৰা মানে গোলাঘাট টাউনৰ পৰা শালমৰা হৈ এইফালে আপোনাৰ ৰঙাজান ওলায়। এইটো ৰাস্তাত এইফালে ৰঙাজান যাব আৰু এইফালে আপোনাৰ শালমৰা আৰু একদম গোলাঘাট মেইন টাউন পাবগৈ। আৰু এয়া আমাৰ ভাইটি ৰৈ আছে, এইটো ৰৈ আছে আৰু তাৰ লগত গৈ ৰেষ্টুৰেণ্টখন চামগৈ এতিয়া, ৰ'ব। এইখন চাওক ৰেষ্টুৰেণ্টখন, অঁ ভিতৰটো ভালেই ন। আজি মই ভিতৰলৈ নোসোমাওঁ দেই, মই মানে যিটো অৱস্থাত আছোঁ, মোৰ জোতাযোৰ চব খেতিৰ মাজৰ পৰা অহা জোতা এযোৰ, আৰু সেইকাৰণে মই মানে ইয়াত সোমোৱা মোৰ এইটো অৱস্থা নহয়, কিন্তু বাহিৰে বাহিৰে আপোনালোকক দেখুৱাইছোঁ। আৰু এদিন আহিম আৰু ইয়াত সোমোৱাম। আৰু এয়া চাওক বাহিৰৰ পৰা যিখিনি পাৰিছোঁ দেখুৱাইছোঁ আৰু দেই। আৰু এয়া হ'ল মুখে মুখে এয়া বৰগছ, এইটো বৰগছ ডাঙৰ, এইটো আপোনাৰ ইয়াৰ ভিতৰত আপোনাৰ চব আছে আৰু থকা খোৱা কিনা ব্যৱস্থা গোটেইখিনি আছে এয়া। আৰু এই কাষত পেট্ৰল পাম্প আছে, এইফালে এটা পেট্ৰল পাম্প আছে, একদম আমাৰ খেতিৰ ছাইডতে আছে। আৰু মই সেইফালৰ পৰা আহিলোঁ, ইয়াক ভাইটিয়ে মানে আগবাঢ়ি গ'ল। এইটো আমাৰ চাপৰি ৰাস্তাটো অলপ ভাল নহয় আৰু সেইকাৰণে ভাইটিয়ে বাইকখন লৈ আগবাঢ়ি গ'ল আৰু মই এতিয়া খোজকাঢ়ি গৈ আছোঁ। আৰু আমি এটা গধূলি হৈ আহিছে, ঘৰলৈ যাম পটাপট, মানে আজি আহিছোঁ দেৰিকৈ, সেইকাৰণে বেছি টাইম কৰিবলৈ নহ'ল আৰু ইয়াত। আৰু এতিয়া আৰু আমি ঘৰলৈ যাম আৰু চব শাক পাচলি লোৱা হ'ল আৰু পাপা ভাইটিহঁত চব ৰৈ আছে। আৰু ঠিক আছে আপোনালোক দেখুৱাই গৈ আছোঁ। এইবোৰ চব সৰিয়হ, এতিয়া আন্ধাৰ হ'ল কাৰণে একদম আন্ধাৰ হৈ গ'ল আৰু বেলি নাই, সেইকাৰণে একদম আন্ধাৰ লাগিছে। আৰু এয়া ভাইটি গৈ আছে আৰু মই এতিয়া যাম। এয়া মোৰ হাতত একদম পাচলি দেখিছে, আৰু পাপাই স্কুটিখনত লৈ গৈছে যিমানখিনি পাৰে। আৰু এয়া ভাইটি ল'ৰা মই আৰু আমি তিনিটা এতিয়া ঘৰ মুৱা হ'লোঁ আৰু গৈ আছোঁ ঘৰলৈ। আৰু এয়া দেখিছে একদম হাবিৰ মাজে মাজে গৈ আছোঁ, এইখন নদী কিনাৰ আৰু মানে ইফালে নদীখন আছে, ধনচিৰি নদীখন কাষত আছে। সেয়া পানী এইবোৰ সুঁতিবোৰ এৰাসুঁতিবোৰ দেখিছে, অলপ মানে এইবোৰ পানী হেৰি হয়। তাৰপিছত আৰু আমি এতিয়া ঘৰ গৈ আছোঁ, ঠিক আছে, বাই বাই। মই এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ।